আজি আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টত নেশ্যনেল ফিছ ফাৰ্মাৰ্ছ ডে 10 জুলাই ইয়াত আমি বিটিআৰ চৰকাৰে আজি আমাৰ মচলপুৰত এইখন ইয়াত উদযাপন কৰিছে। আমি সকলোৱে জানো যে আমাৰ এই কৰাৰ ৰাস্তাটো অলৰেডি লৈছে আৰু ইয়াৰে স্বৰূপে এইবাৰ আমি নতুন কৰি বিটিআৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ডাঙৰ এটা ইনিচিয়েটিভ আৰু আমাৰ যি ইনিচিয়েটিভ প্ৰগ্ৰেছিভ ফাৰ্মাৰ্ছ ফিছ ফাৰ্মাৰ্ছ তেখেতসকলৰ কাৰণে 1 লাখ টকাকৈ এজন মানে ফাৰ্মাৰ্ছক 500জন ফাৰ্মাৰ্ছক এইবাৰ আমি দিবলৈ গৈ আছোঁ। বহুখিনি নতুন চিন্তা আছে। মুঠতে এই বিটিআৰ অঞ্চলটো নতুন এটা ৰূপ দিয়াৰ কাৰণে আমি সকলোৱে কাম কৰিছোঁ আৰু সকলো কাম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ডেভেলপ কৰিছে। হয়, কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা যিটো মাছ আহিছে বিটিআৰৰ পৰা বাহিৰত নিয়াৰ কাৰণে কি ব্যৱস্থা কৰিছে নেকি? নহয়, এতিয়া আমি আমাৰ ইয়াত মাছ উদযাপন কৰা এতিয়া আগৰ সময়ত একদম মানে 20% মানেহে মানে ইয়াত বিটিআৰ অঞ্চলত মাছ মানে উদ্যোগ হৈছিলে। কিন্তু এতিয়া আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অহাৰ পিছত 50%ৰো ওপৰত মানুহে এতিয়া মাছ পালন কৰাৰ মানে এটা জাগৰণ এটা সৃষ্টি কৰিছে। গতিকে আস্তে আস্তেকৈ আমি দেখা পাইছোঁ অন্ধ্ৰৰ যিকেইটা মাছ এইটো আমাৰ ইয়াত নালাগাকৈ আমি আমাৰ মাছটো এভেইলেবল কৰিব পাৰিব, তাত আমি বেছি গুৰুত্ব দি আছোঁ। সেইটোৱে আমি অলপ আগতে আমাৰ চাইণ্টিষ্টসকলে ক'লে ইয়াত আমাৰ KVK চাইণ্টিষ্ট চিফ চাইণ্টিষ্ট ডাঙৰীয়া আছে, তেখেতে বহুখিনি ইনষ্ট্ৰাকশ্যন দিছে যে আমি পথাৰৰ মাজতো খেতিৰ লগতে আৰু যে মানে মাছ পালন কৰিব পাৰে তাত মানে চাৰিওফালে বেৰা দি পেলাই ইয়াত যদি আমি সোনকালে ডাঙৰ হোৱা মাছ তাত বহুত ধৰণৰ মাছ আছে, সেই মাছবিলাকক যাতে আমি প্ৰডাকশ্যন বেছি কৰিব পাৰে তাৰ কাৰণে তেখেতে আইডিয়া দিছে আৰু ফাৰ্মাৰ্ছসকলৰ বহুত এটা ইণ্টাৰেষ্ট লাগিছে। আৰু যাৰ কাৰণে আমাৰ যি এতিয়া ইনিচিয়েটিভ প্ৰগ্ৰেছিভ ফিছ ফাৰ্মাৰ্ছত যি 1 লাখ টকীয়াকৈ আমি 500জন মানুহক দিম, তেখেতসকলে সেই টকাটো তাতে ব্যৱহাৰ কৰিব, সেই ধৰণৰ এটা মানে এটা চেইন বনোৱা গৈছে, এটা ডেভেলপ কৰাৰ কাৰণে এটা চিন্তাধাৰাৰে সেইখিনি কাম কৰা হৈছে।